নমস্কাৰ, সকলো নিশ্চয় ভালে আছে। আজি মই আৰু এটা টপিকৰ ওপৰত অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি ভাল লাগে শুনি থাকিব। দুজন খুব নলে গলে লগা বন্ধু, ইজনে আনজনৰ সৈতে সকলোবিলাক কথাই শ্বেয়াৰ কৰে, কিন্তু তেওঁলোকৰ মাজত এটা সমস্যা আছিলে। সমস্যাটো হৈছে এজন বন্ধুৰ মই বৰ ভাৱ আছিলে, অহংভাৱ আছিলে, যিটোক আমি ইংৰাজীত ইগ' বুলি কওঁ। আৰু এই ইগ'টোৰ কাৰণে দুটাৰে মাজত মাজে মাজে কাজিয়াও হৈছিলে। মই বৰ ভাৱ বা অহংভাৱ মানে হৈছে, বহুতেই জানে যে আনৰ আগত সৰু হ'বলৈ টান পায়, নিজে ভুল কৰিলেও মানি ল'বলৈ টান পায়। এদিন কি হ'ল, যিজন বন্ধু সহজ সৰল আছিলে, তেওঁ এটা হঠাতে মোবাইল ফোন কিনিলে। আৰু সেই কথাটো যেতিয়া আন বন্ধুজনে, এই ইগ' থকা বন্ধুজনে গম পালে বেলেগৰ জৰিয়তে, তেওঁৰ সেই ইগ'টো আৰু বাঢ়ি গ'ল। তেওঁ ভাবিলে মোক নোকোৱাকৈ মোৰ বন্ধুজনে কি কৰিলে, মোবাইল ফোন ল'লে, কিন্তু মোক এবাৰলৈ নক'লে। কিন্তু সেই বন্ধুজনে মোবাইলটো যে হঠাতে কিনিছিলে, সেই কথাটো কিন্তু এবাৰলৈ ভাবি নাচালে। আৰু যেতিয়া মোবাইল কিনা বন্ধুজনে তেওঁৰ ওচৰলৈ গ'ল, যেতিয়া ক'লে যে আজি মই মোবাইল এটা ল'লোঁ, তেতিয়া কিন্তু এই ইগ' থকা বন্ধুজনে একেবাৰেই গুৰুত্ব নিদিলে। যিটো এজন বন্ধু হিচাপে বন্ধুক গুৰুত্ব দিব লাগিছিলে, তেনেকুৱা একোৱেই আগ্ৰহ নেদেখুৱালে। আৰু এই কথাটোৰ কাৰণে সেই সহজ সৰল বন্ধুজনে বহুত আঘাত পালে। আৰু এইটো তেওঁলোকৰ মাজত প্ৰথম তেনেকুৱা নাছিলে, আগতেও বহুত তেনেকুৱা হৈছিলে। কিন্তু সহজ সৰল বন্ধুজনে প্ৰতিবাৰেই ক্ষমা কৰি আহিছিলে। কিন্তু এইবাৰ কি হ'ল, সহজ সৰল বন্ধুজনৰ সহ্যৰ সীমা পাৰ হৈ গ'ল। কিমান আৰু তেওঁ সহ্য কৰিব। আগতে তেওঁক বহুত বুজাইছেও যে এই ইগ' বা এই অহংভাৱটোৱে কি কৰে, সম্পৰ্কটো আমাৰ নষ্ট কৰি দিব পাৰে। তাৰ পিছতো কিন্তু এই ইগ' থকা বন্ধুজনে একেবাৰে নিজৰ ভুলটো মানি নলয়। আৰু এইবাৰো কি কৰিলে, উল্টাকৈ সেই মোবাইল কিনা বন্ধুজনকহে বহুত কথা শুনালে, যে মোক এবাৰো নোকোৱাকৈ তুমি মোবাইল ল'লা, মোক তুমি নিজৰ বন্ধু বুলি চাগে নাভাবাই। আৰু তেনেকৈয়ে সিহঁতৰ সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈয়ে ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো কৈ ঘটনাবোৰ, সৰু সৰু ঘটনাবোৰ, সৰু সৰু কাজিয়াবোৰ হৈ পেলাই এদিন সিহঁতৰ সম্পৰ্কটো অন্ত পৰিল। এতিয়া এইটো এটা জাষ্ট উদাহৰণহে, সৰু উদাহৰণ, যিটো নেকি আমাৰ সমাজত প্ৰায়ে ঘটি থাকে। এই যে ইগ', এই যে অহংভাৱ, এইটো আচলতে হয় কি, যিটোৰ আচলতে কোনো অৰ্থই নাই, কিন্তু মানুহে সেইটোকে সঁচা বুলি ভাবি নিজৰ মাজত সাৱটি বহি থাকে, যাৰ ফলত এটা সম্পৰ্ক নষ্ট হৈ যায়। আৰু সম্পৰ্কটো বাদেই মানুহৰ জীৱনো ধ্বংস কৰি দিয়ে এই ইগ'ই। গতিকে এই ইগ'ৰ লগত জড়িত আৰু কেইটামান ঘটনা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু আজিলৈ এইখিনিয়ে ক'লোঁ। গতিকে যদি আপোনালোকে ভাবে যে মই আচলতে মোৰ ইগ' নাই, মই অভিমানহে আছে, কিন্তু অভিমানটো হৈছে স্থায়ী, খন্তেকীয়া। অভিমানটো স্থায়ী নহয়, কিন্তু ইগ'টো স্থায়ী। গতিকে আপোনালোকে অভিমানটোক কেতিয়াও ইগ' বনাবলৈ নাযাব। আৰু যদি কাৰোবাৰ আছে বুলি ভাবিছে যে মোৰ আছে, ইগ'টো মোৰ আছে, তেতিয়াহ'লে কিন্তু এতিয়াই সময় থাকোঁতেই সলনি হওক। একেদিনাই সলনি হোৱা বস্তু নহয়। লাহে লাহে যদি আপুনি চেষ্টা কৰে, নিশ্চয় তাক সলনি কৰিব পাৰিব। ধন্যবাদ।